সম্মানীয় YBY সকল ইয়াত উপস্থিত থকা দূৰদূৰণিৰ পৰা সকলো সম্মানীয় দাদাসকল মাসকল সকলোকে সৰ্বপ্ৰথমে মই আমাৰ এই খানাপাৰা গ্ৰীণউড ৰিজৰ্টত YBY চতুৰ্থ পুৰস্কাৰ বিতৰণ এই অনুষ্ঠানত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ YBY কোম্পানীৰ প্ৰথম আমাৰ অসমৰ পৰা মনোনীত হোৱা সিলেক্টেড ৰিজনেল জেনেৰেল মেনেজাৰ মিষ্টাৰ অনিৰাম বসুমতাৰী ছাৰ, লগতে তেখেতক সহযোগ কৰিব আমাৰ জ্যেষ্ঠ দাদাসকল, আমাৰ লোকেল বিজনেছমেন, তেওঁলোক আহিছে আমাৰ মাজত। সকলোকে আমাৰ এই YBYৰ চতুৰ্থ সপ্তাহৰ পুৰস্কাৰ বিতৰণৰ অনুষ্ঠানত পুনৰবাৰ হাৰ্দিক অভিনন্দন জনাইছোঁ। আমি সকলোৱে গম পাওঁ এই সপ্তাহ যোৱা সপ্তাহৰ যোৱা দেওবাৰে যিটো পুৰস্কাৰ বিতৰণৰ ক্লজিং হৈছিলে, তাত যিসকল উইনাৰ্ছ হৈছে আমি তেখেতসকলক YBYৰ তৰফৰ পৰা আমি পুৰস্কৃত কৰিম। আমি প্ৰথমে পুৰস্কাৰখিনি আগবঢ়াব বিচাৰিছোঁ ইণ্ডিভিজুৱেলি পাৰ্চনেলি যিসকলে জয়ী হ'বলৈ সক্ষম হৈছে আমি তেওঁলোকক আঁঠু থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমি প্ৰথমে মাতিব বিচাৰিছোঁ সোনাম তাৰক, তেখেতে ইণ্ডিভিজুৱেলত মটৰচাইকেল উইনাৰ হ'ব তাৰপিছত আমি দ্বিতীয় স্থান পাইছে ইণ্ডিভিজুৱেল কণ্টেষ্টত স্বপ্না গগৈ দাস, আইফোন পাইছে তেখেতে। যদি উপস্থিত আছে আগবাঢ়ি আহিব লাগে। স্বপ্না গগৈ দাস আগবঢ়াব আমাক মানে উৎসাহ দিবলৈ সুযোগ আহিছে। তাৰপাছত আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আইফোন পাবলৈ সক্ষম হৈছে তৃতীয় স্থান হিচাপে অৰুণ খেৰকাটাৰী। তাৰপাছত আমি পুৰস্কাৰ আগবঢ়াম। চতুৰ্থ স্থান দখল কৰিছে ভিভ' ফোন পাবলৈ সক্ষম হৈছে তাপি নাপি সিগনেল টাইম ভিভ' ফোন। তাৰপিছত আগবাঢ়ি আহিব হামিদুৰ ৰহমান, তেখেতেও এণ্ড্ৰইড মোবাইল ভিভ' ফোন পাবলৈ সক্ষম হৈছে। হামিদুৰ ৰহমান। আৰু ব্যক্তিগত কণ্টেষ্টৰ অন্তিম উইনাৰ হৈছে প্ৰভা পেগু বসুমতাৰী, ভিভ' ফোন উইনাৰ প্ৰভা পেগু বসুমতাৰী। আছেনে? আছে। প্ৰভা পেগু বসুমতাৰী। প্ৰভা পেগু আৰু আমাৰ ইণ্ডিভিজুৱেল উইনাৰসকলৰ পুৰস্কাৰ বিতৰণ শেষ হৈছে। আমি এতিয়া টিম ৱৰ্ক কৰি যিসকলে উইনাৰ হ'বলৈ সক্ষম হৈছে আমি তলৰ পৰা তেওঁলোকৰ নাম মাতি যাম। প্ৰথমে আমি এণ্ড্ৰইড উইনাৰসকলক বিচাৰিম, এণ্ড্ৰইড ভিভ' ফোন যিবিলাক পাবলৈ সক্ষম হৈছে। প্ৰথমে আছে চন্দন বসুমতাৰী। আছেনে? অনুপস্থিত। তাৰপিছত আগবাঢ়ি আহিব তেচি চম্পা, ৰঞ্জিত মাদেশিয়া, তেচি আকুম,
তেতিয়াকম অনুপস্থিত বিনা বসুমতাৰী অনুপস্থিত চাগে মনোজ কিষাণ ভিভো ফোন বিনা বসুমতাৰী মনোজ কিষাণৰ মেঘনাথ ব্ৰহ্ম আছেনে অনুপস্থিত সাহেব বসুমতাৰী হাজু থাকিব বিষ্ণু স্বৰ্গীয়াৰী আগবাঢ়ি আহিব কমলেন্দু সৰকাৰ হাজু থাকিব সত্য নাৰ্জাৰী পাছত হাজু থাকিব মিজিং নাৰ্জাৰী সত্য নাৰ্জাৰী হাজু থাকিব আগবাঢ়ি আহিব মিজিং নাৰ্জাৰীৰ পিছত আগবাঢ়ি আহিব জেমি বসুমতাৰী আগবাঢ়ি আহিব অলকা বসুমতাৰী কুশেশ্বৰ চাবুকধৰা হাজু থাকিব বীৰেণ বড়ো পাছত আগবাঢ়ি আহিব আপু গংগা আপু গংগা পাছত আগবাঢ়ি আহিব তাপস দত্তৰ পাছত আগবাঢ়ি আহিব গজেন স্বৰ্গীয়াৰী আমাৰ এণ্ড্ৰইড ভিভ' ফোন উইনাৰসকল শেষ হৈছে গজেন স্বৰ্গীয়াৰী এতিয়া আমি আইফোন উইনাৰসকলৰ নাম গাই যাম প্ৰথমে প্ৰথম স্থান পাইছে ৰিংখং বসুমতাৰী আইফোন উইনাৰ ৰিংখং বসুমতাৰী আগবাঢ়ি আহিব দহবৈশা স্বৰ্গীয়াৰী নাই পৰিমল সৰকাৰ মনোজ বসুমতাৰী আইফোন উইনাৰ মনোজ বসুমতাৰী উজ্জ্বল দাস আইফোন উইনার উজ্জ্বল দাস रंजित रंजन पात्रा आईफोन उइनार अनुपस्थित उत्तम हाजरिका আগবাঢ়ি আহিব পঞ্চানন বসুমতাৰী পাছত অন্তিম আইফোন উইনাৰ হৈছে তাপি ৰিনিও কাৰণে আগবাঢ়ি আহিব মঞ্জু বসুমতাৰী থাকি গৈছে মঞ্জু বসুমতাৰী মঞ্জু বসুমতাৰী আইফোন আছে মঞ্জু বসুমতাৰী আমাৰ আইফোন উইনাৰৰ নাম ইতিমধ্যে শেষ হৈছে এতিয়া আমি যিসকলে টিম ৱৰ্ক কৰি বাইক পুৰস্কাৰ পাবলৈ সক্ষম হৈছে বাইকৰ পুৰস্কাৰ এই 5জন ব্যক্তিৰ নাম আমি গাই যাম আমি আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰথমে
নামে নামে তেওঁলোকে আহি যদি নিজৰ বাইকৰ ওচৰত থিয় হ'লে আমাৰ কামটো অলপ বুজি হ'ব। প্ৰথম উইনাৰ হৈছে মিটিংগা নাৰ্জাৰী, তেখেতে নিজৰ বাইকৰ ওচৰত থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। মিটিংগা নাৰ্জাৰী, মানেশ্বৰ বসুমতাৰী, তাপিয়াৰিং, বিমল বসুমতাৰী, তেওঁলোকক আমি বাইকৰ ওচৰত আহি থিয় হ'বলৈ অনুৰোধ জনাইছোঁ। মিটিংগা নাৰ্জাৰী, দানেশ্বৰ বসুমতাৰী, তাপিয়াৰিং, বিমল বসুমতাৰী। তাপিয়াৰিং দানেশ্বৰ বসুমতাৰী পাইছে। বিমল বসুমতাৰী, আমাৰ ইণ্ডিভিজুৱেল সনাম কাজল প্ৰণাম ছাৰ, তেখেতে মানে ইণ্ডিভিজুৱেলত জয়ী হৈছে। আমাৰ বাইকৰ ভিতৰত ইতিমধ্যে দেখি গৈছে আৰু আমাৰ সবতকৈ আকৰ্ষণীয় পুৰস্কাৰ সকলোৱে গম পাইছোঁ। এটা কাৰ্ড যিটো আমাৰ এইবাৰ ৪ৰ্থ সপ্তাহৰ পুৰস্কাৰ আৰু কণ্টিনিউ একেৰাহে এই স্থান দখল কৰিবলৈ সক্ষম হৈছে, তেখেতে মেইনটেইন কৰি ৰাখিবলৈ সক্ষম হৈছে। আমাৰ মাজত আমাৰ অসমৰে প্ৰথম যিজন এছ লেভেলাৰ উইনাৰ হৈছে তথা আমাৰ কাৰণে এটা সুখবৰ, তেখেতে YDY কোম্পানীৰ বৰ্তমান ৰিজনেল জেনেৰেল মেনেজাৰৰ তেখেতে পোষ্টত কোম্পানীৰ ফালৰ পৰা তেখেতে চিলেক্টেড হৈছে আৰু তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ আৰু এই কোম্পানীটো তেখেতে আগভাগ লৈ লিডিং লৈ কোম্পানীটো আগবঢ়াই লৈ গৈছে আমাৰ অসমত। আৰু তেখেত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ মিষ্টাৰ অনিৰাম বসুমতাৰী, তেখেত হৈছে আমাৰ চতুৰ্থবাৰৰ বাবে এটা কাৰ উইনাৰ। তেখেতে পুৰস্কাৰ আগবঢ়াইছে আমাৰ কাৰিকৰ দা। আমি সকলোকে ধন্যবাদ দিছোঁ, আপোনালোকে ৰদত থিয় হ'ল ইমান সময়ৰ পৰ, আৰু সকলোকে অনুৰোধ কৰিছোঁ সকলোৱে আমাৰ তাতে হলত বলক, তাতে অকণমান আলোচনা কৰি